হাই বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটা ইউটিউব ভিডিঅ'লৈ। আজি অন্য এটা ভিডিঅ' বনাম বুলি ভাবিলোঁ, গতিকে কিবা এটা ভিডিঅ' বনাম। ভিডিঅ'টো ইণ্টাৰেষ্টিং কৰিবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব। মোৰ ভনী এজনী আছে, তাইক মই কেইটামান প্ৰশ্ন সুধিম। তোমাৰ এনে ডাঙৰ হ'লে কি হ'বৰ মন আছে? নুৰা ফাটেহী হ'বৰ মন আছে নেকি? কিয় বাৰু নুৰা ফাটেহীৰ দৰে কি হ'বৰ মন আছে? খুব ভাল পাওঁ নেকি? ঠিক আছে ঠিক আছে। মই যলৈকে যাওঁ মোৰ পিছে পিছে এই কণমানিজনী আহি থাকে, মানে তাই মোক খুব বেছি ভাল পায়। মই যলৈকে নাযাওঁ কিয় মোৰ পিছে পিছে আহি থাকে। চাব পাৰে মোৰ পিছে পিছে আহিছে এতিয়াও। মনু কিবা এটা ক। এইফালে চ ফটো চ এইফালে চ কাক মাতছ? গাই চাব পাৰে আপোনালোকে, এই যাব পাৰে আপোনালোকে এই মেকুৰীজনীৰ খেলা। পুখুৰী, এই পুখুৰীটোত প্ৰায় 1 লাখ মান টকাৰ মাছ দিছোঁ। কি হয় দেখা যাক। প্ৰায় 1 লাখ মান টকাৰ মাছ দিছোঁ এইটোত, আপোনালোকে চাব পাৰে। বিশাল পুখুৰী এইটো। আপোনালোকে ঢোল দেখছি না? আপোনালোকে এটা ঢোল দেখি দিম, চাই থাকিব। এইটো হ'ল ঢোল। এইটো এক কামত দিব লাগে, মানে মৰি যাব। কালি স্কুলত যাবি না? কিয় নাযা? চাফা কৰিব দিব। মানে আমি সৰু থাকোঁতে আমাৰ গাঁৱত প্ৰায়ভাগ মানুহৰ লাইন নাছিল, মানে কাৰেণ্ট নাছিল। আমি প্ৰায় এন্ধাৰতে আছিলোঁ। সৰু থাকোঁতে আমি প্ৰায় পঢ়োঁতে চাকিৰ পোহৰত পঢ়িছিলোঁ। আজি সেই তেনেকুৱা এটা পৰিৱেশ আমাৰ মাজত হৈছে, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া হ'ল চাকি। আমি সৰু থাকোঁতে এই চাকিৰ পোহৰত পঢ়িছিলোঁ। সৰু থাকোঁতে এই সৰু কালিৰ কথাবিলাক এই মুহূৰ্তত মনত পৰি গ'ল। আপোনালোকৰ কোনে কোনে বাৰু চাকিৰ পোহৰত পঢ়ি পাইছে কমেণ্ট কৰি জনাবচোন। মানে আমি সৰু থাকোঁতে যেতিয়া লাইন গৈছিল তেতিয়া মানুহবিলাকে চোতালত ধাৰি পাতি বহিছিল, কিন্তু আজিকালি তেনেকুৱা দৃশ্য দেখিবলৈ টান। তথাপিও এইকেইজন মানুহে চোতালত বহিছে, লাইন যিহেতু নাই। এইসকল মানুহে ইয়াতে বহি আছে, চাব পাৰে। মানে সৰু থাকোঁতে আমাক নানা নানীয়ে সাধু কথা শুনাইছিল, এনেকৈ চোতালত ধাৰি পাতি বহি খুব ভাল লাগিছিল সেই সময়খিনি। কিন্তু আজিকালি তেনেকুৱা দৃশ্য দেখিবলৈ নাই। বহুতৰ হয়তো এতিয়া নানা নানী ঢুকাইছে। এতিয়া ৰাতিপুৱা প্ৰায় 6 মান বাজিছে। সোনকালে উঠিলোঁ। ৰাতি কাৰেণ্ট নাছিল যদিও সোনকালে উঠিব লগা হ'ল। প্ৰথমতে মোৰ এতিয়া টিউশ্যন আছে, প্ৰথমতে অলপ খোজকাঢ়ি আহিম, তাৰপাছত টিউশ্যনত যাম। চাই থাকক। আচলতে এইকেইদিন ঘৰত থাকি থাকি খুব বৰ হৈ গৈছোঁ। এতিয়া খুব বেছি ভাল লাগিব। স্কুলত থাকিম, স্কুলত ল'ৰা ছোৱালীসকলৰ লগত থাকি ভাল পাওঁ, ভাল লাগিব। গাইজ মোৰ জীৱনটো এনেকুৱা হৈ গৈছে মোৰ ভিউজখিনিৰ দৰে। এটা টাইমত আহি এটা টাইমত ৰৈ যায়। মোৰ জীৱনটো তেনেকৈ ৰৈ গৈছে এটা টাইমত, এনেকুৱা লাগি আছে। সেয়া যিয়েই নহওক, তথাপি জীৱনটো চলি যাব লাগিব। দুখ কষ্টৰ মাজেৰেও ভালদৰে চলি যাব লাগিব। ৰাতিপুৱাৰ ভাগত অলপ ওলাই আহিছোঁ সতেজ বতাহ খাবলৈ। চাব পাৰে পৰিৱেশটো ভাল লগা। মই এইখিনি ঠাইতে থাকোঁ। ৰাতিপুৱাৰ পৰিৱেশ খুব ভাল লাগিছে। এই পৰিৱেশটো অলপ অলপ ৰ'দ ওলাইছে, চাব পাৰে। চাৰিওফালে গছ গছনি, এই পৰিৱেশটো ভাল লাগে। সেইবাবে অলপ ৰাতিপুৱাৰ ভাগত ওলাই আহোঁ, আৰু ইয়াৰ পাছতে মই ঘৰত গৈ টিউশ্যনত যাম। ঠিক আছে। মই ইউটিউবত কিমানখিনি সফলতা লাভ কৰিব পাৰোঁ নাজানো, কিন্তু মোৰ কথা কোৱাৰ স্কিলটো, দক্ষতাটো অলপ হ'লেও মোৰ উন্নত হোৱা বুলি মই বিশ্বাস কৰোঁ। সেয়াই মোৰ বাবে যথেষ্ট। এতিয়া আবেলি প্ৰায় 5:30 মান বাজিছে। পুনৰ অলপ ভিডিঅ' ক্লিপ লওঁ বুলি এইফালে ওলাই আহিলোঁ। এইখিনি ঠাইলৈ ৰাতিপুৱাই আহিছিলোঁ, এইখিনি ঠাইত পুনৰ আহিছোঁ। মানে মোৰ ভিডিঅ'বিলাকত ইমপ্ৰেশ্যন ঠিকে আহে, কিন্তু ভিউজ নাহে। ভিউজ নহাৰ মই এটা কাৰণ বিচাৰি উলিয়াইছোঁ। কাৰণটোৱে হ'ল মই ভালদৰে থাম্বনেইল দিব নাজানো, বা ভালদৰে ভিডিঅ' এডিট কৰিব নাজানো। মোৰ ভিউজ নহাৰ একমাত্ৰ এইটোৱে কাৰণ। আগলৈ চেষ্টা কৰিম ভালদৰে থাম্বনেইল এডিট কৰিবলৈ, ভিডিঅ' এডিট কৰিবলৈ।
আপোনালোকে অলপ মোক পৰামৰ্শ দিবচোন, এডভাইচ দিব কি কৰিব লাগে, কেনেদৰে কেমেৰা কৰিব লাগে বা এডিট কৰি কেনেকৈ কৰিব লাগে, সকলোখিনি পাৰিলে এবাৰ জনাব, কমেণ্টত জনাব। আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিল। আগলৈ ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম, ভাল কণ্টেণ্ট দিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই আছিল। জয় আই অসম, ধন্যবাদ।